কইনা ৰেডি পলাইছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকক সকলোকে পুনৰবাৰ মোৰ নতুন ব্লগ ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ফটোশ্বুটৰ কাৰণে যাম। মই তাত জুৱেলাৰী দিছোঁ। চ' মই সিহঁত আহিব নোৱাৰিলে জুৱেলাৰী নিবলৈ, চ' মই যাম জুৱেলাৰী দিবলৈ। আৰু দেৰি হৈ গ'ল, 10:30 বাজি গ'ল। চ' মই এতিয়া ধুমাধুম ওলাওঁগৈ আৰু গা পা ধুই ৰেডি হৈ আছোঁ। অকল ওলাব লাগে, যাব লাগে। আপোনালোকক ভাবিলোঁ আজি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, আমি কেনেকৈ ফটোশ্বুট কৰোঁ। আৰু আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু বলক আজি ভিডিঅ'টো চাওঁ। আৰু এতিয়া মই যাওঁ, দেৰি হৈছে, 11টা বাজি গ'ল। এয়া মই আহি পাই গ'লোঁ আৰু অলৰেডি মেকআপ কমপ্লিট হ'লেই। মোৰ অহা দেৰি হ'ল। এয়া চাওক কি ধুনীয়াকৈ মেকআপ কৰিছে, বহুত সুন্দৰ মেকআপ কৰে বিদিশা গগৈ, মেকআপ আৰ্টিষ্ট বিদিশা গগৈ। আৰু তাইক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, ইনষ্টাগ্ৰামত বিদিশা গগৈ আছে। আৰু হেয়াৰ ষ্টাইলো খুব ধুনীয়া কৰে। এয়া চাওক কিমান ধুনীয়াকৈ হেয়াৰ ষ্টাইল কৰিছে। ফটোৰ কাৰণে আমি আহিছোঁ আৰু এটা ফটোশ্বুট কৰিব, ভিতৰত ৰেডি কৰি আছে। আপোনালোকক দেখাম, আপোনালোকে চাব আমি কেনেকৈ ফটোশ্বুট কৰোঁ। আৰু আমাৰ মডেলিং কোন, মেকআপ কোনে কৰিছে আৰু ফটোগ্ৰাফাৰ কোন। আমাৰ কইনা ৰেডি পলাইছে। বলা বলা, আমাৰ ফটোশ্বুট কৰা হৈ আছে, খুব ধুনীয়া ধুনীয়া ফটোশ্বুট কৰিছে। আৰু এয়া কিমান ধুনীয়াকৈ 4টা কাছ পানীত তিয়াই ৰাখিছে, খুব ধুনীয়া লাগিছে, সেইটো কাৰণে মই তুলি দিলোঁ। আৰু এয়া আমাৰ বিদিশাই চুলিবোৰ ঠিক কৰি দিছে, মাজে মাজে প'জবোৰ শিকাই আছে কেনেকৈ দিব লাগে। মই চিনাকি কৰি দিছোঁ, আমাৰ মডেলগৰাকীৰ নাম হ'ল ৰিকি গগৈ। আৰু আমাৰ লগত আছে মেকআপ আৰ্টিষ্ট বিদিশা গগৈ, খুব ধুনীয়া মেকআপ কৰে, প্ৰায়ভাগ মই তাইৰ লগতে কাম কৰোঁ। আৰু ফটোগ্ৰাফাৰজনৰ নাম হ'ল অংশুমান দত্ত, তেওঁ খুব ধুনীয়া ফটোশ্বুট কৰে, ভাল লাগে ফটোবিলাক। আৰু চাওক আপোনালোকে কি সুন্দৰকৈ ফটোশ্বুট কৰি আছে। কমপ্লিট হৈ গ'ল আৰু আপোনালোকক অতি সোনকালে মই আপোনালোকক গোটেই ফটোজবোৰ দিম, দেখাম, আপোনালোকে চাব। খুব ধুনীয়া হৈছে ফটোশ্বুট। আৰু আমাৰ কইনাজনী আজি খুবেই ধুনীয়া লাগিছে। চাওক ফটোশ্বুট শেষ হ'ল, এতিয়া মই যাব লৈছোঁ। পাইছোঁ আৰু মই আপোনালোকৰ ফটোখিনি আগবঢ়াই দিম। খুব ধুনীয়া হৈছে ফটোখিনি। যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে মেকআপ আৰ্টিষ্ট, ফটোগ্ৰাফাৰ, মোৰ নাম্বাৰ দিয়া আছে, তাত কণ্টেক্ট কৰিব, পাই যাব। আৰু আজি এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, আজিলৈ আহিছোঁ।